হেল্ল' গাইজ, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। আমি নগাঁও যাবলৈ ওলাই আহিছিলোঁ ঘৰৰ পৰা ওলাই আহোঁতে ভিডিঅ' কৰা নহ'ল। বাটত হলেশ্বৰ মন্দিৰত সোমাইছোঁ। সোমাওঁতে ভাবিছোঁ আপোনালোককো দেখুৱাই যাওঁ হলেশ্বৰ মন্দিৰৰ পৰিৱেশটো। আহকচোন আমি উপভোগ কৰোঁ লগে ভাগে হলেশ্বৰ মন্দিৰৰ সৌন্দৰ্য। আমি সোমাই আহি আছোঁ হলেশ্বৰ দেৱালয়ৰ ভিতৰৰ ভাগলৈ। এয়া হলেশ্বৰ দেৱালয় আপোনালোকে দেখিবলৈ পাইছে। মই আৰু মনো আহি আছোঁ। এয়া দেখিবলৈ পাইছে হলেশ্বৰ মন্দিৰৰ ভিতৰ ভাগ। দেখিবলৈ পাইছে সুন্দৰ মন্দিৰৰ ভিতৰ। আমাৰ অকণমান দেৰিও হৈ আছে আৰু মাহঁত গাড়ীত বহি থকাৰ কাৰণে আমি মন্দিৰৰ ভিতৰলৈ সোমোৱা নহ'ল। আপোনালোকক বাহিৰৰ পৰাই দেখুৱালোঁ মন্দিৰৰ চৌকাষ। এতিয়া আমি হলেশ্বৰ দেৱালয়ৰ পৰা উভতি আহি আছোঁ। পিছফালে আপোনালোকে দেখিবলৈ পাইছে হলেশ্বৰ দেৱালয়। অগণন ভক্তৰ ভিৰ হোৱা দেখিবলৈ পাইছিল আপোনালোকে।